ওয়েলকাম টু অলকেশ ব্লগ। আজি আছোঁ আমাৰ খালপাৰত। ইয়াতে এটা আজি আচৰিত বস্তু লগাম। কি বস্তু লগাম চাই দিয়ক ব্লগটোত। তো বস্তু লগাম আজি খালপাৰত, যিটো পকা পৰি কিনে মাছে খায় আৰু ইয়াতে পকা আহিব লাইটটোৰ পোহৰত। চলাৰ চিষ্টেমেই চাই দিয়ক, চলাৰ চিষ্টেম খালৰ মাজত লগাই দিম। যিমানবিলাক পকা আহিব মাছে খাব, যিমানবিলাক ডাঙৰ হ'ব চাই থাকক কেনেকৈ লগাম। অট'মেটিক চিষ্টেম, একো নাই, ৰ'দত বন্ধ হয়, চাৰ্জিং লয় আৰু ৰাতি জ্বলি থাকে। তেনেকুৱা ডিজাইন একদম দিয়া হ'ব গালে চাওক। ওপৰত পকা আহিব, পকাই দি পুৰা তলত পৰিব। গাইছ এই লগাই কিনে আহিলে গায়ে ধোৱা নাই 7 দিনমান। আজি বোলে ঠাণ্ডা লাগছে। এইটো হৈছে আমাৰ খাল। আমাৰ পুখুৰী নহয়, এইটো খাল হয়। পুখুৰী ডাঙৰ আৰু এইটো আমাৰ হাঁহৰ গঁৰালি। হাঁহৰ গঁৰালি আগতে বহুকেইটা আছিল হাঁহ, 14টামান আছে। চলাৰত চলা মেচিনটো সেইটো মিচিং নহয়, লাইক গাইছ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ভাল লাগিলে আৰু লাইক কৰি দিব। বাই বাই।